যিমান পাৰো ভালকৈ কৰিবলৈ চাম আৰু হে হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে এতিয়া বৰ্তমান নয়নজ্যোতি ব্লগছ। আৰু আজিৰ ভিডিঅ'টো কিয় কাৰণে বনাইছোঁ আৰু কৈ আছোঁ, বৰ্তমান আপোনালোকে মাত্ৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথমে আমি বেলেগ এটা কাম আছে, সেই কামটো কৰাৰ পিছত ভিডিঅ'টো পূৰা আৰম্ভ কৰিম। আৰু সেই কামটো এতিয়া ভিডিঅ' উঠাম নে নুঠাম চিন্তা কৰি লওঁ। তাৰপিছত যদি উঠাম তেতিয়াহ'লে আপোনালোকক দেখা পাব আৰু আপোনালোকে দেখা পাব, আপোনালোকে চাই থাকিব। আৰু ভাইটি আছে মোৰ লগত, আৰু সেয়াই। তাৰপিছত ভাইটিৰ নামটো কৈ দিয়া। কৃষ্ণা বড়ো। আৰু তুমি কিমান ক্লাছত পঢ়ি আছা এতিয়া? 5ত। বাকী খবৰ ভাল ন? আজি আমি কি কৰিম কৈ দিয়া। আজি জনগণ গাম। আৰু কি কাৰণে আজি কি দিন হৈছে? আজি হৈছে গণতন্ত্ৰ দিৱস, হয়নে? এতিয়া আমি কি কৰিম, ফ্লেগ বনাম ন? আৰু আমি এতিয়া ফ্লেগ 2-3খন বনাম। আৰু তাৰপিছত আমি আজি গণতন্ত্ৰ দিৱস পালন কৰিম। অলপকৈ লেট হ'লেও কোনো কথা নাই, আমি এতিয়া পালন কৰিম বুলি কৈছোঁ, কৰিম। আৰু বলক তেনেহ'লে আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। ডাইলগ বেছি হৈ আছে আৰু ডাইলগ বন্ধ কৰি বলক তেনেহ'লে আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বোলেতো পূৰা কাগজ লাগিব। তাৰপিছত এতিয়া মোৰ বহী ৰংটো বাৰু আছে, মোৰ ভাল বহীৰ পৰা উপায় নাই, 2খনমান কাগজ ল'ম। আৰু তাকে এনেকুৱাই মানে, যিহেতু ৰিয়েলটো নাই বাৰু, একদম কিবা কৰিব লাগিব, সেনেকুৱাই বনাব লাগিব। আৰু ইয়াৰ পৰা মই 2খনমান ছিগিম। আৰু এই দৰ্জাখন কোনোবা বন্ধ কৰিছে, খুলি দিচোন। ইয়াৰ পৰা ভাল পাত 2খনমান লৈ লওঁ, তাৰপিছত আৰ্ট কৰিম। আৰু ভাইটি এখন ল'ব, মই এখন ল'ম বাৰু, মোৰ ভতিজা আছে 3খন বনাই দিম। আৰু বৰ্তমানে এয়া কাগজ 3খন ল'লোঁ, আৰু এতিয়া তাকে বলক তেনেহ'লে আমি আগত বনাই লওঁ, তাৰপিছত আৰু আজি গণতন্ত্ৰৰ পৰা ফালি দিম বাপেকে। এতিয়া প্ৰথমে কৰি লওঁ আৰু পূৰা আহল বহলকৈ। যিমান পাৰোঁ ভালকৈ কৰিবলৈ চাম। আৰু সেয়ে তাৰপিছত ফাইনেলি গাইজ, আমাৰ মায়ে ক'লে 42 মিনিট বা 50 মিনিটত আমি 3খন ফ্লেগ বনাই ৰেডি কৰিলোঁ। আৰু এতিয়া আমি গণতন্ত্ৰ দিৱস পালন কৰিব লাগে। আৰু আমি সময়টো নাজানো বাৰু, কোন সময় কি কৰিব লাগে, তথাপিও আমাৰ মনৰ পৰা গণতন্ত্ৰ দিৱসটো পালন কৰিম। আৰু সেয়াই আমাৰ এতিয়া দেখাই আছোঁ আমাৰ ফ্লেগকেইখন। ইমান মানে কিবা কৰা নাই আৰু, যিটো মানে আৰু কৰিবলগীয়া মানে এইটো কৰিতো লাগিব। আৰু যিহেতু আমাৰ থাকাত ৰিয়েল ফ্লেগটো নাই, আৰু সেয়াই কাগজৰ আমি কৰিলোঁ, ৰং চং পূৰা মাৰিলোঁ। আৰু আপোনালোকক দেখাই আছোঁ পিছে পূৰা 1খন 2খন 3খন আমাৰ 3খনো হৈ পৰিছে। আৰু সেয়াই, এখন আমাৰ ভতিজাৰ হ'ব, আৰু এইখন লত হয়। তাৰপিছত এখন আমাৰ ভাইটিৰ হ'ব, আৰু এখন মোৰ হ'ব। সেয়াই, তাৰপিছত বলক তেনেহ'লে আমি আজি বাহিৰত গৈ আমি গণতন্ত্ৰ দিৱস পালন কৰোঁ। বলক, বল বল বল, চবেই বল। এতিয়া আমি গৈ আছোঁ, আমি ফাইনেলি জেগাত গৈ লগ পাই আছোঁ। আৰু এতিয়া বৰ্তমানে আমি পালন কৰিবলৈ ৰেডি, আৰু আমি 3জনে এতিয়া পালন কৰিম। আৰু ফ্লেগ চেলেগ বনাই ৰেডি। আৰু এতিয়া আমি বাহিৰত আহিছোঁ, আৰু আমি পূব চাইডে হৈ ৰেডি হৈছোঁ। আৰু বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ন? 1 2
গণতন্ত্ৰ দিৱস। ফাইনেলি গাইজ আমি কৰি আহিলোঁ আৰু এতিয়া ভিডিঅ'টো কেনেকৈ পালে যদিহে ভাল পাইছে লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু আজিৰ দিনটো সকলোৱে পালন কৰিব লাগে আৰু কোনে কোনে কৰিছে কমেণ্ট কৰি জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে আৰু এই কৰিলোঁ আৰু যিহেতু মানে ৰাতিপুৱা আমি সোনকালে কৰিব লাগিছিলে এতিয়া সময়টো বাজিল আৰু 9 মান বাজিল চাগে নাজানো তাৰপিছত এতিয়া ঘৰলৈ আহি আছোঁ আৰু আমি ফিল্ডতে কৰিছিলোঁ আৰু এতিয়া ঘৰত গৈ আছোঁ এইবিলাক থৈ দিব লাগিব আৰু আপোনালোকে চাই থাকক বৰ্তমান গাইজ আৰু ভিডিঅ'টো আমি যে গাইছিলোঁ জনগণ সেই সময়ত কেমেৰামেন অলপমান কিবা আছিল আৰু অলপমান সি দূৰত আহি পালে যেন লাগিছিলে আৰু অলপমান ওচৰত গৈ উঠাব লাগিছিলে তেতিয়া আৰু ভাল লাগিলে হয় তাৰপিছত যিহেতু মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয় আৰু সেইকাৰণে ভালদৰে দেখাব নোৱাৰোঁ আৰু পিছত মই দেখাম বাৰু আকৌ ভাল ভাল ভিডিঅ' আপোনালোকক আৰু তথাপিও যদি সেই ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে প্লিজ লাইক শ্বেয়াৰ সকলো কৰি দিব আৰু যিমান পাৰে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যদিহে এই চেনেলটো নতুন আপোনালোকে চাইছে ভিডিঅ' তেতিয়াহ'লে মোৰ এই নয়নজ্যোতি ব্লগ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে মোৰ আকৌ এটা গানৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নয়নজ্যোতি বড়ো বুলি আৰু তাত মই গান দিব পৰা নাই এতিয়ালৈকে আৰু দিম বাৰু চেষ্টা কৰিম সেয়াই তাৰপিছত আৰু সেয়াই কয় আজিলৈ ইমানে আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম টাটা বাই বাই